দাদা আছে নাই? আমি দাদাক ভাল পাওঁ, সেইকাৰণে চবেই কিহত ভোট দিম? পদক ফুল। আৰু একদম হিল দৌৰ মাৰিব, এইবাৰ 1 নম্বৰত আছে। আমি 1 নম্বৰত আছে কাৰণে আজি আপোনালোকৰ বিশ্বাস আৰু আজি যিহেতু মই ইয়াতে কমলপুৰ হিচাপে অহা নাই, মই জালুকবাৰী সমষ্টি হিচাপে আপোনালোকৰ ওচৰত আহিছোঁ। মই কোনো কমলপুৰ হিচাপে অহা নাই। আৰু মোক যিমান বাৰে সুধিছে যে বাইদেউ আপুনি আছে, আমি সকলোৱে মিলি আমি পুৰণা জালুকবাৰী আৰু নতুন কমলপুৰ সমষ্টি আমি এতিয়া ধুনীয়াকৈ এটা ইঞ্জিনত আমি চলাই লৈ যাব লাগিব, সেইটো হৈছে মামা। আৰু মামাই বহুতখিনি আৰু বিশেষকৈ মহিলাসকলৰ কাৰণে মামাই বহুত চিন্তা কৰে, কৰে নকৰে? আৰু মহিলাসকলে পাৰি। আজি হিমন্ত বিশ্ব শৰ্মা আজি দুবাৰৰ কাৰণে এবাৰ CMৰ চকীত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু এইবাৰ আমি এটাই চাব লাগিব যে এইজন মানুহ আমাৰ বহুত ধৰণৰ বিভিন্ন সমস্যা, সূক্ষ্ম সমস্যা। আজি এটা ভাল লাগিছে যে বহুতে কৈছে, আজি মই মোৰ হাজবেণ্ড বুলিয়ে কোৱা নাই, কিন্তু এনেকুৱা কিছুমান কাম কৰিছে য'ত ইণ্ডিপেণ্ডেঞ্চৰ পিছত এইবাৰ প্ৰথম হৈছে। আৰু সেইবিলাক হৈছে এতিয়া আপোনালোকৰ ইয়াতে বহুত মান্দাখাটা বাকী আমি সকলোৱে বাগানত কাম কৰোঁ। আৰু নতুন কমলপুৰ সমষ্টি আমি এতিয়া আজি যিহেতু মই ইয়াতে কমলপুৰ হিচাপে অহা নাই, মই জালুকবাৰী সমষ্টি হিচাপে আপোনালোকৰ ওচৰত আহিছোঁ। মই কোনো কমলপুৰ হিচাপে অহা নাই। আৰু যিমান বাৰে অৰুণোদয়ৰ পৰা হওক, চাউল, দালি, চেনি, ইভেন মিঠাতেলটোলৈকে চাইছে যাতে প্ৰত্যেক গৃহিণীয়ে যাতে কষ্ট নাপায়, যাতে শান্তি সুন্দৰকৈ সংসাৰখন চলাব পাৰে। আৰু সকলোৱে এটাই চাব লাগিব যে আমি মামাক আমি আৰু অকণমান জোৰছে ইঞ্জিনটো ঠেলিবৰ কাৰণে দিগন্ত কলিতাক আমি জিকাই লৈ যাব লাগিব, আৰু বহুত ভোটত আমি জিকাই লৈ যাব লাগিব। আৰু আমি এটা বস্তুৱে সদায় দেখি আছো, মামা সদায় পাব্লিকৰ অতি গৌৰৱান্বিত, অতি উৎসাহিত। আমাৰ দাদা আচলতে অসমৰ শ্ৰদ্ধাৰ যশস্বী, অদ্বিতীয়, অনন্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সহধৰ্মিনী আমাৰ বাইদেউ ৰিণিকী ভূঞা শৰ্মা বাইদেউ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মান্দাখাটা পঞ্চায়তলৈ তেখেত আহিছিল। আৰু মানুহৰ উৎসাহ ইমানেই বাঢ়ি গ'ল যে আমাৰ মান্দাখাটা চাহ বাগান দুৰ্গা মণ্ডপত মানুহ লোকে লোকাৰণ্য অৱস্থালৈ যায়। আৰু বাইদেউৰ মুখৰ যিখিনি তেখেতে বক্তব্য ৰাখিলে, আমি দিগন্ত হেমন্ত বিশ্ব শৰ্মা দেৱৰ বাইদেউৰ সহধৰ্মিনী, আমি বাইদেউ যি আমাক ৰাইজক বক্তব্য দিলে আমি অতিকৈ আপ্লুত হৈছো। আমি কোনো দিগন্ত কলিতাক আমি চিনি পোৱা নাই, আমি মাত্ৰ ৰাইজে ভোট দিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। আৰু দাদাৰ প্ৰতি আমাৰ এই অঞ্চলৰ উকুণ্ঠ মৰম আছে, শ্ৰদ্ধা আছে, কাৰণ আমি সদায় দাদাৰ ওচৰত টানে বিপদে আমি তেওঁৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰি আহিছো। আৰু ভৱিষ্যতে তেখেতে নিজ মুখেৰে আমাক কৈছে যে এই মানুহখিনি মোৰ মানুহ, এই মানুহখিনিৰ লগত মোৰ 25 বছৰীয়া সম্পৰ্ক আছে, আৰু এই সম্পৰ্কই মোক এই অঞ্চলত জীয়াই ৰাখিব বুলি তেখেতে নিজ মুখে প্ৰকাশ কৰিছে। আমি অঞ্চলবাসীয়ে ৰাজনীতিৰ ক্ষেত্ৰখনত আমি যেতিয়াই আমাৰ ডেকা ল'ৰাবিলাক নতুন প্ৰজন্ম ওলাই আহে তেতিয়াই কিন্তু বেলেগ কথা নাহে। এতিয়া নতুন প্ৰজন্মৰ মুখত মামা নামেৰে আমাৰ দাদা খ্যাত হৈছে। এই মামাই অসম বিকশিত কৰাৰ ক্ষেত্ৰত যিবিলাক আঁচনি পৰিকল্পনা কৰি অসমক বিকাশৰ পথত লৈ গৈছে, ভৱিষ্যত প্ৰজন্মই ইয়াৰ পিছত অহা 5 বছৰত আকৌ এখন নতুন নিৰ্মিত অসম দেখিবলৈ সক্ষম হ'ব। এই নতুন নিৰ্মিত অসমৰ খনিকৰ আমাৰ মৰমৰ শ্ৰদ্ধাৰ দাদা, আমি সদায় আশীৰ্বাদ থাকিব, জনতাৰ আশীৰ্বাদ যাৰ লগত থাকিব। আৰু যিজন ৰজাই
প্ৰজাক বৎসল ভাৱে চলিব, প্ৰজাক নিজৰ ল'ৰা ছোৱালীৰ দৰে ভাবিব, সেই ৰজাৰ জ্ঞান গৰিমা চৌদিশে ফাটি ফুটি যাব। আমি এই কথা দৃঢ়তাৰে ক'ব পাৰো। আমি সাধাৰণ নাগৰিক হিচাপে তেখেতৰ যি মৰম চেনেহ আমি পাইছো, সেই মৰম চেনেহ কেতিয়াও আমি পাহৰিব নোৱাৰো। আৰু ভৱিষ্যতলৈ দাদাই অহা 2026 চনত অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব। ই ধ্ৰুৱ আৰু ই চিৰসত্য। মই আপোনালোকক এই কথা জনাইছো, কেতিয়াও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱত অসমৰ ৰাজনৈতিক চাকিটো কোনোৱে নুমাব নোৱাৰে। মই এটা কথা কৈছো যে যিসকল বিৰোধীয়ে বা যিসকল কংগ্ৰেছীয়ে নিজৰ মুখত ছাই খানি লৈ আইনা মুচিবলৈ যায়, সেই সকল কংগ্ৰেছী বা বিৰোধীৰ কোনো কাম নাই। আগতে নিজৰ মুখখন তেওঁলোকে পৰিষ্কাৰ কৰি লওক, আৰু স্বচ্ছ যিখন আইনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ স্বচ্ছ নিযুক্তি, মহিলাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি, উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি যি গৰীব মহিলাসকলে লাভ কৰিবলৈ সক্ষম হৈছে, আমি সেই গৰীব জনতাৰ বন্ধু, তেওঁ দীনবন্ধু, তেওঁ অৰুণোদয় এই কাৰণে নাম দিছে, যাৰ ঘৰত পোহৰ নপৰে। অৰুণ মানে হৈছে সূৰ্য, সূৰ্যৰ পোহৰ দিছে অৰ্থনৈতিকভাৱে মহিলাক স্বাৱলম্বী হবলৈ। তেওঁ উদ্যমিতা আঁচনিৰ জৰিয়তে স্বনিৰ্ভৰশীল হবলৈ তেওঁ যি আঁচনি যুগুত কৰিছে, আমি সেই আঁচনিক প্ৰণাম আৰু শ্ৰদ্ধা জানিছো। আৰু দেশৰ আই মাতৃসকলৰ তেখেতৰ প্ৰতি যি শ্ৰদ্ধা, যি মৰম, এই আই মাতৃক যি শ্ৰদ্ধা কৰিছে, এই আই মাতৃৰ শ্ৰদ্ধাই তেখেতক সদায় শিৰ উন্নত কৰি ৰাখিব। ইয়াকে কৈ